নমস্কাৰ বন্ধুসকল, MV ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মোৰ তিয়ঁহৰ খেতিডৰা। বন্ধুসকল, ঠাণ্ডা দিনতকৈ গৰমৰ দিনত বজাৰত তিয়ঁহৰ চাহিদা অত্যাধিক দেখিবলৈ পোৱা যায়। সেয়ে মই এপ্ৰিল মাহত মোৰ তিয়ঁহৰ বীজখিনি ৰোপণ কৰিছিলোঁ। মই ৰোপণ কৰা তিয়ঁহৰ ভেৰাইটিটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ নাজিয়া F1। তিয়ঁহ খেতিৰ বাবে মাটি প্ৰস্তুতি অতি জৰুৰী। মই 3বাৰকৈ ট্ৰেক্টৰেৰে মাটিখিনি ভালকৈ চহাই ভেটি তুলি বীজসমূহ ৰোপণ কৰিছিলোঁ। বীজসমূহ ৰোপণ কৰাৰ প্ৰায় এসপ্তাহমানৰ পাছতেই বীজসমূহ গজি উঠে আৰু নতুনকৈ গজি উঠা বীজসমূহ যেতিয়া আমাৰ সৰু হৈ থাকে তেতিয়া বিভিন্ন ধৰণৰ কীট পতংগই আক্ৰমণ কৰে। তেনেস্থলত আপোনালোকে স্কিনত দিয়া দৰৱবিধ 20 লিটাৰ পানীত 15 ml মিলাই স্প্ৰে কৰিলে সুফল লাভ কৰিব। যেতিয়া আমাৰ তিয়ঁহৰ গছবোৰ 20ৰ পৰা 25 দিনৰ অৱস্থা হয় তেতিয়া আমি কোৰেৰে গুৰিবোৰত মাটি চপাই দিব লাগে। তাৰ পাছত ভিডিঅ'ত দেখাৰ দৰে এডাল এডাল বাঁহৰ খুঁটি বা জেং তিয়ঁহৰ গুৰিৰ পৰা কিছু আঁতৰে আঁতৰে গুজি দীঘল দীঘলকৈ এডাল ৰছী টানি দিব লাগে। এনে কৰিলে তিয়ঁহৰ গছবোৰ বগাবলৈ সুবিধা হয়। তাৰ পাছত তিয়ঁহৰ গছবোৰ যেতিয়া 30ৰ পৰা 35 দিনমান সময় হ'ব তেতিয়া প্ৰতিজোপা তিয়ঁহৰ গুৰিৰ পৰা অলপ আঁতৰে আঁতৰে প্ৰায় 10 গ্ৰাম মানকৈ DAP সাৰ ব্যৱহাৰ কৰিব। তেনে কৰিলে অধিক উৎপাদন দিবলৈ তিয়ঁহৰ গছজোপা সক্ষম হয়। আমাৰ তিয়ঁহৰ গছবোৰ বৃদ্ধি পাই অহাৰ লগে লগে ইয়াত পোক পৰুৱাৰ প্ৰভাৱো যথেষ্ট দেখিবলৈ পোৱা যায়। সেয়ে স্কিনত দিয়া দৰৱবিধ 15 লিটাৰ পানীত 20 ml ব্যৱহাৰ কৰিলে আপোনালোকে সুফল লাভ কৰিব পাৰিব। আৰু কিছুমান পাতৰ ৰস শুহি খোৱা কীট পতংগ যেনে হোৱাইট ফ্লাই, এফিড, থ্ৰিপছ এই কীট পতংগসমূহৰ বাবে একতাৰা নামৰ এই দৰৱবিধ ব্যৱহাৰ কৰিলে আপোনালোকে সুফল লাভ কৰিব পাৰিব। আপোনালোকেও যদি তিয়ঁহৰ খেতিডৰা এনেদৰে যত্ন ল'ব পাৰে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব আৰু মোৰ একেবাৰে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।